গ্যারেন্টি নাগরিক দিয়া হওক চালাকাটি সমষ্টি হিচাপে আজি যেহেতু দিয়া হ'ল কিমান দিয়া হ'ল? আজি আমি ঝালাকাটি সমষ্টি হিসাবে নির্বাচনের পূর্বে দিয়া প্রতিশ্রুতি যেটো 5টা গ্যারেন্টি স্কিম, এই স্কিমখন আমি ৰূপায়ণ কৰিবলৈ ইয়াত আহিছোঁ। তো ইতিমধ্যে আমি 100 জন যুৱক যুৱতীসকলক বেপাৰ বাণিজ্য কৰাৰ বাবে 2 লাখে আৰ্থিক অনুদান দিয়া হ'ল আৰু আমি 9টা সেলফ হেল্প গ্ৰুপক ক্যাপিটাল এসেট বরাবর কারণে আমি 15,000 আমি আর্থিক অনুদান আজি আমি প্রোভাইড করি। তার পিছত আমার যেটো গরিব দুখীয়া কিবা না কিবা কাম কৰি পোৱা থাক টুককৈ নিজৰ সংসাৰ চলাই থকা ব্যক্তিসকললৈ আমি 10,000 যেটো IBS, এই IBSটো আমি 1,250 জনক আমি আজি আৰ্থিক অনুদান প্ৰদান কৰিলোঁ। আৰু আজি আমি প্ৰায় 25-30টাকৈ আমাৰ যিসকল ঘৰ সাজিবৰ কাৰণে মাটি নাছিল বা লেণ্ডলেছ আমাৰ সমষ্টিবাসী ৰাইজক আমি আজি লেণ্ড পাট্টা প্ৰদান কৰিব। ঘৰ সাজি থাকিবৰ কাৰণে নিজৰ নামত এতিয়া মাটি এডোখৰ আছে বুলি ক'ব পৰা এটা সুবিধা আমি কৰাই দিলোঁ। ইয়াৰ পিছত আমি যেটো সিনিয়ৰ সিটিজেন তেখেতসকলকো দায় কমেও আমি 100 জনক আমি 10,000 আমি চেক প্ৰদান কৰিলোঁ। আৰু স্পেচিয়েল কেটেগৰী যিসকল অংগনৱাড়ী তেখেতসকলকো আমি 100 জন মান স্পেচিয়েল কেটেগৰী আমি আৰ্থিক অনুদান আমি প্ৰভাইড কৰিলোঁ। ইয়াৰ জৰিয়তে আমাৰ অৰ্থনৈতিকভাৱে যেটো স্বাৱলম্বী হোৱাৰ যি এটা প্ৰচেষ্টা নিশ্চয় স্বাৱলম্বী হ'ব। 100 জন যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে বেপাৰ বাণিজ্যত এই টকাখিনি খৰচ কৰিব পাৰিব, কাৰণ ইয়াৰ আৰু ইণ্টাৰেষ্ট ফ্ৰী আৰু এই টকাবিলাক আমাক ঘূৰাই দিব নালাগে। ওৱান টাইম একেবাৰে তেখেতসকলক আমি গ্ৰেণ্ট কৰিছোঁ, ওৱান টাইম তেখেতসকলক আমি পইচা বা অনুদান আমি প্ৰভাইড কৰিছোঁ। সেলফ হেল্প গ্ৰুপবিলাকেও নিশ্চয় কেপিটেল বঢ়াই ল'ব পাৰিব। ৱাৰ্কিং কেপিটেল হিচাপে তেখেতসকলৰো নিশ্চয় 15,000 এতিয়া চবৰে ৱাৰ্কিং কেপিটেল বাঢ়িব। আৰু তেখেতসকলে স্বাৱলম্বী আছে, স্বাৱলম্বী বা বেপাৰ বাণিজ্য কৰি আছে। তেওঁলোকে নিজৰ যেটো সেলফ হেল্প গ্ৰুপ, এই সেলফ হেল্প গ্ৰুপ জৰিয়তে নিশ্চয় কিবা না কিবা কাম কৰি আছে। ইয়াত আকৌ 15,000 কেপিটেল বঢ়োৱা মানে বহুত আৰ্থিকভাৱে সহায় বুলি মই ভাবোঁ। এইখিনি আজিৰ যেটো প্ৰগ্ৰাম, এই প্ৰগ্ৰাম খুব ভাল হ'ল। আৰু আমি BTC গভৰ্ণমেণ্ট হিচাপে যাতে আমাৰ বেনিফিচিয়াৰীসকলে যাতে অফিচে ঘূৰিব নালাগে, ইয়াৰ কাৰণে আমি চৰকাৰখনকে সমষ্টি ৱাইজত মানে ৰাইজৰ পদূলিত আমাৰ BTC প্ৰশাসনৰ বা BTC গভৰ্ণমেণ্টৰ যেটো আঁচনি, এই আঁচনিখনকে আমি ৰাইজৰ পদূলিত লৈ অহাৰ প্ৰচেষ্টা আমি প্ৰত্যেকটা সমষ্টিত আমি তেনেকুৱা ডেইলি চলি আছে। যেটো নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া গৈছিল ছাকচেছ হৈছে বুলি আপোনালোকে ভাবে? একদম ছাকচেছ। তো ৰাইজে এতিয়া ক'বলৈ ধৰিছে যেনে কথা তেনে কাম, ৰাইজক যেনেকৈ কথা দিছিল এই চৰকাৰখনে তেনেকুৱা কাম কৰিছে, খুব ভাল বুলি প্ৰশংসা আৰম্ভ হৈছে। আৰু কাৰণ যিমানখিনি গেৰেণ্টি দিয়া হৈছে এই গেৰেণ্টিবিলাক মানে খুব কম সময়ৰ ভিতৰতে পূৰণ কৰাটো অসম্ভৱ আছিল যদিও BTC চৰকাৰে বা হাগ্ৰাবা মহিলাৰী দেৱে কেনেকৈ এনেকুৱা আৰ্থিক যোগাৰ কৰি ৰাইজক সহায় কৰিলে, তো ৰাইজে খুব মানে আশ্বস্ত হৈছে, ৰাইজে খুব প্ৰশংসা কৰিছে। আৰু BTC গভৰ্ণমেণ্টে যেটো গেৰেণ্টি ৰক্ষা কৰিব পাৰিলে তাৰ কাৰণে প্ৰশংসাৰ যোগ্যও হয়। আৰু ময়ো
এজন EM হিচাপে এই চৰকাৰত থাকি কাম কৰি খুব মানে উৎসাহিত হৈছোঁ। ৰাইজেও খুব উৎসাহিত হৈছে। ৰাইজে সদায় আমাক কৈছে যে আপোনালোকে আগবাঢ়ি থাকক, আমিও আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ পিছে পিছে ৰাইজ আছে, আপোনালোকে আৰু মানে চিন্তা কৰিব নালাগে, ৰাইজে আপোনালোকৰ সদায় থাকিব, তেনেকুৱা আমাক প্ৰতিশ্ৰুতি দিছে।